अकेले रहने का फायदा মানে ঘৰতে হোক আগতে মায়েও হোক বা এতিয়া মোৰ মানুহজনী হোক অকলে থাকিবি যিহেতু কিবা এটা খাই থাকিবি আৰু জানেই যে মই অকলে থাকিলে কিবা এটা মোক খাই থাকিব লাগে সেইকাৰণে বিভিন্ন ধৰণৰ বস্তু খাই থাকিবলৈ পাওঁ আনি দি থৈ যায় আৰু এফালে দোকান এখনলৈ গৈছিলোঁ চক ইমান ধুনীয়াকৈ বহি আছে মেকুৰীটো ৰখিয়া দি থৈছে ঘৰৰ মেকুৰী তাৰপিছত এয়া মানুহজনী আনি দিলে মৰমতে খালোঁ 10 টকাই হওক বা যিয়ে হওক গৰমৰ প্ৰথমটো ঠাণ্ডা খালোঁ তাৰপিছত মানুহজনে এয়া ওলো আনিলে গাহৰি ডিউটি পাওঁতে লৈ আনিলে মানে এয়া হৈ গ'ল নিজে বনালে আনি কিন্তু মানে কি ৰেচিপিটো দিবলৈ নহ'লে মই কোনোবা দিনা ভালকৈ ৰেচিপিটো দিম বাৰু ভালকৈ বনাই কেনে আনাৰ পৰা বনোৱা শেষলৈকে আজি বনাই থাকোঁতে মানে দেখাবলৈ নহ'লে আৰু ঘপককৈ খোৱাৰ আগতে কৰি দিলোঁ আৰু এইফালে অইন বেলেগ চব্জি বনোৱা নাই আৰু অকল মাংস দিয়ে খাম তাৰপিছত এইফালে কেইটামান আছিলে জাতিলাও আজি লাষ্ট জাতিলাও আৰু শেষ আৰু মানে 2-3টাহে আছেগৈ আৰু নলগা হ'ল ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে